হাই গাইজ, কি খবৰ? আৰু আজি আমি আহি আছোঁ আমাৰ ঘৰৰে বাইদেউ এগৰাকীৰ তাকে সিহঁতৰ তাত মোৰ অলপ কাম আছে আৰু আপোনালোকক দেখুৱাই আছোঁ কি কাম। আমি গেটখন খুলিম ইহঁতৰ, ৰ'বা 1 মিনিট। এয়া গেটখন খুলি ল'লোঁ, এতিয়া গেটখন দিব লাগিব। এতিয়া ইহঁতে মানে আমাক চাহ খাব মাতিছে, চাহ বাগান দি আছে বোধহয়। আৰু এয়া মোৰ কামটো হৈছে থ্ৰেডিং, গতিকে বাইদেউৰ আলহী আছে সেইকাৰণে আমাৰ তাত যাব নোৱাৰাৰ কাৰণে মোক মাতিছে থ্ৰেডিং কৰিব। এয়া মই থ্ৰেডিংখিনি কৰিছোঁ, সেইকাৰণে আহিবলগীয়া হ'ল। বাকী ভিডিঅ'টো এইখিনিয়ে, ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব বুলি আশা ৰাখিলোঁ। আজিলৈ এইখিনি, বাই বাই।